বাহিৰত টোপ টোপ বৰষুণৰ টোপাল এনেকুৱা লাগিছে যেন আছোগৈ মই ভূপাল উঠিবলৈকে মন নাই বতৰ ডাৱৰীয়া নুঠিলেও দিনৰ কামবোৰ হ'ব আধৰুৱা আলু বিট চয়াবিন লগত দি মটৰ ৰুটিৰ লগত খাই দিলো বহুত ঠাণ্ডা বতৰ মামাই আহি তুলিলে তৰমুজৰ পুলি পথাৰত গৈ ৰুই দিম বুলি মা দেউতাই উলিয়াই ল'লে কামৰ এটা দফা ফুলৰ টাববোৰ কৰি দিলে চফা পথাৰলৈ যাম বুলি কৰি দিলো ড্ৰেছ চাহ একাপ খাই লৈ হৈ ল'লো ফ্ৰেছ ৰুম বুলি পুলিবোৰ পথাৰলৈ আহি বহুত ভাগৰ লাগিলে দিলো অলপ বহি মামায়ে জাপাংডালে পলিথিন দিলে ফুটাই লাগি থকা অংশবোৰ হাতত ললো গোটাই ৰুম বুলি পুলিবোৰ মিলাই ললো মাটি কিনকিনীয়া বৰষুণ মেলি লৈ ছাতি এঘণ্টাত পুলি ৰৈ হ'ল 4 খলি মাটিবোৰ বাকহি নখত সোমাল মলি কামৰ সময়ত মানুহৰ আকাল চাপৰি পুলি ৰুই বিষাই গ'ল কঁকাল এতিয়াও ৰুবলৈ আছে বহুত ঠাই হাজিৰা লগাবলৈ মানুহ এটাও নাই যেতিয়া সময়ত লাগি যাব ফল নিবলৈ মানুহ আহে হৈ দল দল আমাৰ মানুহবোৰৰ এইটোৱেই লেঠা কামৰ সময়ত পিঠিত লয় কেঠা 100 পুলি ৰুই হৈ গ'ল আদায় আৰু 100 নিবলৈ পঠিয়ালে দাদাই সেই বুলি আহিলো কৰি লৰা লৰি সময়টো বাচক বুলি দিলো অলপ লৰি ঘৰ আহি দেখো দেউতাই খান্দি আছে পুলি লৈ যাম মই সোনকাল হওক বুলি তাৰ পাছত মায়ে দিলে চাহ একাপ গাখীৰ ক'ৰ পৰানো আহি এটা পৰিল তাতে মাখি উঠিবও নোৱাৰা হ'ল তিতি গ'ল পাখি নোখোৱাকৈ মই থৈ দিলো ৰাখি আকৌ পথাৰ আহিলো পুলিবোৰ লৈ ৰাস্তাও দূৰণি আদায় নহয় গৈ বহুত ভাগৰ লাগিলত দিলো অলপ ৰৈ ৰাস্তাৰ মাজতে পুলিবোৰ থৈ দুপৰীয়া আহিলো ঘৰলৈ উলটি ভোকত মুখেদি ওলাই গ'ল লেলেটি ভাত গাল বাঢ়ি চকীত বহি লৈ সামৰি সুতৰি পেটত দিলো থৈ খাই বৈ আকৌ আহোঁ পথাৰলৈ বুলি আধৰুৱা কামবোৰ কৰি লওঁ বুলি তাৰ পাছত ললো মই চোলাটো খুলি বহুত দিন ধোৱা নাই হৈ গৈছে ধূলি পাছবেলা আকৌ ওলাই গ'ল ৰ'দ হ'ল চোকা জিৰাম মই ক'ত অকলে অকলে কৰি আছো কাম টোপ টোপ কৰি ওলাই গৈছে ঘাম থাকিব নোৱাৰা হলত সোমাই ফ্ৰাম ঘৰ বহুত গৰম উঠিলে এতিয়াহে মৰ পুলি ৰুবলৈ আহিল মা আৰু মামী চাহ একাপো নানিলে ওলাই গ'ল মোৰ হামি তাৰ পাছত মুখত সুমুৱাই এখন গুৱা আকৌ কামত লাগি গ'লো পুৰা গধূলি সময় হ'ল ঘৰলৈ আহিলো ঘৰ আহি পাই চকীত অলপ বহিলো ৰাতিৰ সাজলৈ বনাম কি বুলি তাৰ পাছত কেৰাহীখন দিলো মই তুলি লগে লগে কেৰাহীত মাৰি দিলো তেল চিটিকনি পৰি হাত খালে চেল তাতেই ঢালি দিলো কুটি থোৱা আলু বেছিকৈ খালে হেনো মুখ হয় চালু তাৰ পাছত খাই দিলো বহি লৈ ভাত এতিয়াহে অকমান শক্তি পাম গাত খোৱাটো বেছি হ'ল ওলাই গ'ল পাত গোন্ধ আহি নাকত দিলে এক চাট শুম বুলি ব্ৰাছেৰে ঘঁহি দিলো দাঁত আজিলৈ ব্লগিঙৰ সামৰিছো নাট নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৰে ভালেই আজি বিশেষ কথা এটা ক'বলৈ এনেকৈ আহিলোঁ কথা হ'ল কি মোৰ ভাইটি ঐচ্যুতৰ এটি নতুন গীত শুভমুক্তি হৈছে ঐচ্যুত মিউজিকেল চেনেলটোত ইউটিউবৰ গানটোৰ নাম হ'ল হাৰুৱা মৰম আপোনালোকে হাৰুৱা মৰম গানটো ঐচ্যুত মিউজিকেল চেনেলটোত গৈ পেলাই শুনিব বহুত ধুনীয়া হৈছে অসমীয়া এটি ৰোমেণ্টিক গীত বিশেষকৈ মই শুনি বহুত ভাল পাইছোঁ অকণমান ময়ো জড়িত আছোঁ গানটোত আৰু মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাতো গৈ আপোনালোকে শুনিব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব গানটো ভাল পালে আৰু মোৰো এই কবিতাৰ ব্লগিং ভিডিঅ'খিনি যদি আপোনালোকৰ ভাল লাগে আপোনালোকে মোৰ চেনেলটো আগবঢ়াই নিব আৰু কিবাকিবি কৰি দিব যিখিনি কৰিবলগীয়া আছে আপোনালোকৰ আৰু অলপ দিন দেৰি হ'ল ভিডিঅ' দিয়া কমেও 20 দিনমানৰ পিছত এই ভিডিঅ'টো এৰিছোঁ বিশেষ কামৰ কাৰণে এতিয়াৰ পৰা আপোনালোকৰ মৰম চেনেহ পালে আগুৱাই নিম বুলি ভাবিছোঁ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ ইমানেই হাঁহি থাকক সুস্থ থাকক সকলো ভালেই থাকক তাৰে কামনাৰে ধন্যবাদ